নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মুন্নিছ পাকঘৰলে। মই আপোনালোকৰ ওচৰত আজি এটা কেকৰ ৰেচিপি লৈ আহিছোঁ। কেক খাই সকলোৱে ভাল পায়, ডাঙৰ সৰু। মই আজি কেৰাহীত বনোৱা চকলেট কাপ কেক এটা ৰেচিপি লৈছোঁ। তেতিয়াহ'লে আহকচোন চাওঁ মই কেনেকৈ বনাইছোঁ কেৰাহীত বনোৱা চকলেট কাপ কেক। আৰু মোৰ চেনেলটো যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। কণী লৈছোঁ 2টা, ময়দা 1 কাপ, চেনি 1 কাপতকৈ অলপ কম, ৰিফাইন তেল লৈছোঁ 1 কাপতকৈ অলপ কম, কোকো পাউডাৰ 2 চামুচ, কফি পাউডাৰ আধা চামুচ, বেকিং পাউডাৰ 1 চামুচ, বেকিং সোডা আধা চামুচ, অলপ নিমখ লৈছোঁ আৰু এয়া লৈছোঁ কফি কাপ। কণী 2টা মই ভাঙি লৈছোঁ, এয়া মই চেনি দিছোঁ। চেনিটো মই এতিয়া মিক্স হোৱালৈকে অলপ ফেটি ল'ম। এতিয়া এয়া মই এতিয়া তেল দিছোঁ। মই এতিয়া অলপ সময় ভালকৈ ফেটি ল'ম। এয়া ময়দা দিছোঁ, দি পেলাই মই অলপ ভালকৈ ফেটি ল'ম। এয়া দিছোঁ কোকো পাউডাৰ, প্ৰায় মই 10 মিনিটমান ফেটিলোঁ। এয়া মোৰ ফেটা হৈ গৈছে। এয়া মই দিছোঁ কফি পাউডাৰ, বেকিং পাউডাৰ, বেকিং সোডা, এয়া হৈছে নিমখ। এতিয়া মই ভালদৰে আৰু সেই অলপ সময় ফেটি লওঁ। কেকটো যিমানেই ফেটিব লাগে সিমানেই খাবলৈ বহুত সোৱাদ হয়। এয়া মোৰ ফেটা হৈ গ'ল। মই এতিয়া কফি কাপত আধাকৈ ভৰাই লৈছোঁ। এয়া মই কাপকেইটাত ভৰাই দিলোঁ। মই এয়া ষ্টেণ্ডডাল দি লৈছোঁ। মই এতিয়া এখন প্লেট ইয়াত এনেকৈ দি দিছোঁ। তাৰপিছত কাপকেইটা মই ইয়াত এনেকৈ দি দিম। ঢাকনিখন এয়া মই মাৰি দিছোঁ। মই এতিয়া 20 মিনিট সময় কম জুইত থৈ দিম। 20 মিনিট সময় হৈ গ'ল। এয়া মোৰ কাপ কেক ৰেডি হৈ গ'ল। মই এতিয়া গেছটো অফ কৰি দিছোঁ। এয়া মই চাইছোঁ, এয়া হৈ গ'ল। কেকটো এয়া ঠাণ্ডা হৈ গ'ল। মই কাপটোৰ পৰা কেকটো এনেকৈ কাষটো কাটি পেলাই উলিয়াই লওঁ। এয়া চাওক, কেক ওলাই গ'ল। ইমান ধুনীয়া হৈছে কেকটো, একদম স্পঞ্জি হৈছে, বহুত ধুনীয়া হৈছে। আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে এয়া কেক বনাব পাৰিব, বহুত ধুনীয়া হৈছে। এয়া ৰেডি হৈ গ'ল কেৰাহীত বনোৱা চকলেট কাপ কেক।